এভৰিৱান ৱেলকাম বেক টু মাই চেনেল মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি মই লৈ আহিছোঁ মোৰ চেনেলত এটা মিছোৰ হল ভিডিঅ' আহকচোন আপোনালোকক দেখাওঁ মই কি অৰ্ডাৰ কৰিছিলোঁ প্ৰথমতে মই দেখুৱাইছোঁ এযোৰ খুব ধুনীয়া চাদৰ মেখেলা এখন দেখিছে আপোনালোকে চাদৰখন যোনখন গোটেইখনতে ফুল আছে আৰু মই ইয়াৰ সাইডত ঘৰতে দহি বটি লৈছোঁ আৰু ইয়াৰ ব্লাউজ পিচটো হ'ল এইটো আৰু ইয়াৰ প্ৰাইচটো আছিল 957 মিছোৰ পৰা মই লৈছিলোঁ আৰু সেকেন্ড আইটেমটো হ'ল আমাৰ এইযোৰ চাদৰ মেখেলা এইযোৰ পিওৰ কটন নহয় মিক্স কটন আছে ইয়াত এইযোৰ হ'ল চাদৰ এখন আৰু ইয়াত আছে আপোনালোকৰ মেখেলা আৰু এইটো হ'ল ব্লাউজৰ পিচ এইযোৰ হ'ল সেকেন্ড মেখেলা চাদৰযোৰ আৰু 3 নম্বৰ চাদৰ মেখেলাযোৰ হ'ল অলপ প্যাৰেট গ্ৰীনে আৰু বস্তুটো এইটো কালাৰত এইযোৰ চাদৰ মেখেলা এইখন চাদৰখন আৰু মেখেলা হ'ল এইখন আৰু যোনটো ব্লাউজ আছিল এইটো হয় অলপ মিচিং টাইপৰ হয় যোনটো পটি হয় এইযোৰ মিক্স কটনে হয় আৰু এই দুইযোৰৰ প্ৰাইস আছিল 900 সামথিং আৰু 4 নম্বৰ বস্তুটো হ'ল মই নিজে ইউজ কৰি খুব ভাল পাইছোঁ এইখন বেডশিট হয় পিওৰ কটন গ্ৰীন ব্লেক আৰু ব্লু হোৱাইট প্ৰিণ্টত আৰু ইয়াত আহিছে দুটা পিলো কভাৰ ডাঙৰ সাইজৰে আৰু ইয়াৰ প্ৰাইসটো হ'ল 345 যোনটো মই মিছোৰ পৰাই লৈছিলোঁ এই গোটেইখিনি আৰু ইয়াৰ পিছত লৈছিলোঁ মই এইটো কটনৰ প্লাজো খুব বেছি ভাল হয় মই ইউজ কৰি খুবেই ভাল পাইছোঁ আৰু বস্তুটো গোটেইটো এমব্ৰয়ডাৰী কৰা আছে ইয়াতে পিওৰ কটন ইয়াৰ প্ৰাইসটো আছিল 220 আৰু লৈছিলোঁ মই এখন মানে দিৱান সেটৰ এটা জোৰা লৈছিলোঁ এই গোটেইখন আহিছে এখন সিঙ্গল বিছনাৰ কাৰণে ধুনীয়াকৈ হৈ যায় আৰু ইয়াত আহিছে 7টা পিলো কভাৰ যোনটো দুটা ডাঙৰ আৰু বাকি হ'ল সব এনেকুৱা সাইজৰে যোনবোৰ আমাৰ 4 কোণীয়া এটা পিলো থাকে তাতে আমি এটো ভৰাই দিব পাৰো এটোৰ প্ৰাইসটো আছিল 270 নে সামথিং কিবা এটা আছিল 40 সাগে 240 আছিল আৰু এইখিনি বস্তু মই লৈছিলোঁ মিছোৰ পৰা আৰু মই লৈছিলোঁ দুটা স্লিভলেছ ব্লাউজ যোনটো ৰেড আৰু এটা আহিছে গ্ৰীনত ইয়াৰ প্ৰাইসটো আছিল 220 যোনটোত মই অফাৰ লৈছিলোঁ সেইকাৰণে মই 220 পালোঁ এনে এটাৰ আছিল দামটো আপোনাৰ 200 কিন্তু মই অলপ কমতে পালোঁ মোৰ গোটেই বস্তুখিনি হ'ল এইখিনি আৰু মই কেইটামান বস্তু অৰ্ডাৰ কৰিছোঁ আহিলে আপোনালোকক নিশ্চয় দেখুৱাম গতিকে আপোনালোকে যদি এই বস্তুবোৰ ভাল পাইছে আপোনালোকে যদি কিনিবলৈ ইচ্ছা কৰে মোক আপোনালোকে কমেন্ট কৰি জনাব মিছোত যেহেতু লিংক নাথাকে প্ৰডাক্ট কোড থাকে মই সেই কোডটো আপোনালোকক দি দিম কমেন্টত যদি বিচাৰে আৰু এই ভিডিঅটো কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব মোৰ যেহেতু ইমান অভিজ্ঞতা নাই হল ভিডিঅ বনাবলৈ আৰু মই নিজে কওঁ যে মই যেহেতু গোটেই বস্তুখিনি নিজে অৰ্ডাৰ কৰি লৈছিলোঁ মিছোৰ পৰা আৰু বস্তু গোটেইখিনি মই খুব ভাল পাইছোঁ আৰু প্ৰাইসটো খুব কম হয় তাত যদি আপোনালোকে ইনষ্টল কৰা নাই এপটো ইনষ্টল কৰি ল'ব পাৰে যদি এই ভিডিঅটো ভাল পাইছে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আজিলৈ আহোঁ ধন্যবাদ